গুড মৰ্ণিং বন্ধুসকল। ৰাতিপুৱাই পুৱাই আজি মানে বৰষুণ এটা দেখি এটা কথা মানে ভাবিলোঁ আৰু এটা পথাৰলৈ যাম বুলি ওলালোঁ আৰু কিমানখিনি পানী হৈছে চাওঁ বুলি। তাৰপিছত এয়া পথাৰলৈ যাবলৈ ওলালোঁ, গৈ আছোঁ। পানী বৰষুণো দি আছে, পানীও বাঢ়িছে। তাকে এপাক ঘূৰিব গ'লোঁ, চালোঁ পানী গৈ আছে। আজি মানে কিবা এটা কৰিব লাগিব, মাছ ধৰাৰ উপায়। সেইবাবে ঘৰৰে মেৰত গৈ বাঁহ এডাল কাটিলোঁ, কাটি পেলাই আনি চাওকচোন কি বনাওঁ। যাবলৈ ওলালোঁ ঘৰলৈ। বাঁহৰ টুকুৰাবোৰ সৰু সৰুকৈ পিচ কৰি লৈছোঁ, কাটি আছোঁ। তমালৰ বাবে বাঁহ কাটিছোঁ মানে চিৰা চিৰিকৈ তমাল উঠাব লাগিব এতিয়া। তাৰপিছত আপোনালোকে চাগে দেখিছেই, যিটো বস্তু মই বনাবলৈ গৈ আছোঁ দেখিলে হয়তো চিনি পাব চাগে। এইটো মানে কি, আগৰ আমি সৰু সৰু থাকোঁতেই আমি মানে দেখিছিলোঁ আৰু তেতিয়াৰ পৰা প্ৰায় মাজতে নোহোৱা হৈ গৈছিলেগৈ। এতিয়া আকৌ মানে এই জেগাই জেগাই কিছুমান মানুহে মানে মাছ ধৰে এইটো পদ্ধতিৰে। সেয়ে ভাবিলোঁ আজি পানী দেখিছোঁ ময়ো মানে অকণমান চেষ্টা কৰি চাওঁ, বনাবলৈ পাৰোঁনে নোৱাৰোঁ বুলি। চেষ্টা কৰি তাকেই আজি মানে চাম আৰু মাছ মানে ধৰিব পাৰোঁনে নোৱাৰোঁ। আমাৰ এইটো চাইডেতো এইবিধ বস্তুক সকা বা ঠুহা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয়, আপোনালোকে কি বুলি জানে জনাবচোন নামটো। তো বন্ধুসকল, এতিয়া ঠুহাকেইটা পাতিবলৈ আহিলোঁ অলপ। গধূলিও হ'ল, গধূলি হোৱাৰ বাবে দিনটো ৰখিলোঁ। যিহেতু গ'লোঁ, দিনটো বৰষুণ এৰা নাছিলে, সেইবাবে অলপ দেৰি হ'ল। তো এতিয়া যিমানখিনিলৈকে পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এটা দুটাকৈ ঠুহাকেইটা পতা হ'ব আৰু আপোনালোকে ক'বচোন, আপোনালোকৰ সেইটো চাইডে বাৰু এনেদৰে মাছ ধৰা হয়নে বাৰু, আৰু এনেকৈ মাছ ধৰিছেনে নাই সেইটোও জনাব কমেণ্ট কৰি। মাছ লাগে নে নালাগে সেইটো দেখুৱাবলৈ আপোনালোকক কাইলৈ চেষ্টা কৰিম বাৰু। এটা নতুন ভিডিঅ' সহ আহিম মই। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বিদায় ল'লোঁ। বাই বাই।